গাইছ মানে কামত গেলো কামত যাই কেনে কি হ'ল য'ত মছলা বনোৱা প্লেট খান তাতে আকৌ কি কৈছে মাটি পেলোৱা আছে নহয় তাতেতো কাম কৰিব নোৱাৰে সেইকাৰণে আকৌ ফিৰি আহিলোঁ ফিৰি আহি কেনে সাবস্ক্ৰাইব কৰা ভাইটি লাগ পাইছোঁ ৰ এই যাওঁ লুকাব এনে দেখিছেনে এইগিলা কথা বয়াতো লুকাব লাগে নেকি এটা মানে কি কৈছে ভিনি তুই লাগাল পালো এইটো ভিডিঅ' কৰি আছোঁ আপোনাক মন নাই মাৰা নাই আমাৰ ভাইও আছে ফল পেনটো ধৰি মাৰাতে নাখোদে ঘৰ নম্বৰটো নিদিলে ঘৰ নম্বৰ নিদিলে ফল পেন নিদিলে খাব বাপা দেখিছেনে আমাৰ ভিনিটো ফল পেনি বোলে ঘৰৰ নম্বৰ নিদিলে এনেকৈ খাওঁটো ক'ব এতিয়াওতো ক'ব আৰু ফুল পেন বাও ক'ব মই ঘৰ নম্বৰটো পাৰে এই দিব পাৰে আৰু এই কিবা আইডি নম্বৰটো দিব পাৰে ফল পেনটো নিদিলে ইমান হিংসা কৰে মোৰ ওপৰত চাম নহয় মই ফুৰি আহো মানে যাওঁৱে আৰু ঠিক কমা গাইছ আমাৰ ওলা সোমোৱা ৰাস্তাখিনি কেনা একদম বয়া হৈ গৈছে গাছডালৰ কাৰণে একদম লেতেৰ পেতেৰ হৈ থাকে বৰষুণ দিলি এতিয়া দ চৰা উপায় নাই আৰু কি কৰবি ফাইনেলি পুঠিমাৰীত দলংখন পাই গ'লো গাইছ এইটো হৈছে আমাৰ চেনেহৰ মৰমৰ কমাৰ গাঁৱৰ চক তাতে সকলোবোৰ বস্তু পায় এয়া ৰুৱেল ফাৰ্মাচীৰ সন্মুখতে মই আছোঁ কাৰোবাৰ অসুখ হ'লে আহিব পাৰিবা ইয়াতে পুৰো আৰু ডাইৰেক্ট ইয়াতে আৰু এই বোটখান লাগে শিঙিমাৰীৰ বোটখান আয়ো গাইছ কি ভাল লাগছে কলমনি পাওঁ অৱস্থা এইটো কলমনি স্কুল তাৰমানে এতিয়া বৰ্তমান কলমনি পামে এয়া কলমনি চক পালোঁৱেই এইয়া কলমনি দেখিছেনে এতিয়া চকটো পালোঁ চক এৰি কেনে আকৌ এই চকুৰ মাছখিনিও দেখুৱাই দিছোঁ তেতিয়া ভাল লগা হ'ব আমাৰ ভিনিহঁতৰ ৰাস্তা পাই গ'লোঁ এইয়া চাওক আমি এতিয়া ভিতৰত সোমাই গৈ আছোঁ মানে গৈয়ে আছোঁ আমাৰ ভাগিন আৰু মই শুনা পাইছোঁ আমাৰ ৰাজা কাকা আহিলি তুলিম ন গাইছ আন্ধাৰ হৈ গ'ল কিন্তু হাও গাড়ী এখন কেনে লাম্বা গাড়ী চাওকচোন আপোনালোকে কেনা আচৰিত গাড়ী ৰঙিয়াত কিন্তু প্ৰথমবাৰ দেখা পাইছোঁ আমি তাৰমানে আন্ধাৰ হৈ গ'লে আহোঁতে চাওকচোন কেনা আচৰিত গাড়ী